राधे राधे वेलकाम बैक टू माय यूट्यूब चैनल स्वागतम जनाइছো এটা নতুন ভিডিও লৈ আহিছো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে গম পাই আছে যে এটো হৈছে অসমীয়া মাছ চলি আছে বৰ্তমান এই বছৰটো কেনেকৈ পাৰ হ'ব কি ভাল কি বেয়া আপোনাৰ মোৰ জনাৰ অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ অসমীয়া ৰাখিফল আমাৰ জনাৰ দৰকাৰ আছে কাৰণ দিনটো কেনেকৈ যায় কেনেকৈ ভাল যায় বেয়া যায় জিকা জ্যোতিষী গণনাৰ মতে লৈ আহিছো বেলেগ ভিডিঅ'ৰ দৰে দীঘলীয়া নকৰো অকাই পকাই কৈ নাথাকো শৰ্ট এণ্ড সিম্পলত আজি ৰাখিফলসমূহ আমি আলোচনা কৰিম বা আমি জানি লম তেনেহলে বন্ধু বান্ধৱীসকল আহকচোন আমি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰো হেকলৈ চাব বুলি আশা থাকিল ৰাধে ৰাধে প্ৰথম আহিছো বন্ধু বান্ধৱীসকল মেক ৰাখিলৈ শাৰীৰিক মানসিক শুভ হ'ব এই বছৰটো নতুন কামলৈ চিন্তা চৰ্চা কৰিব বিদেশ ভ্ৰমণ যোৱাৰ ফালে আপোনাৰ যোগ আছে এই বছৰটো আপোনাৰ জীৱনত বেছিভাগেই সুখৰে যাব আপোনাৰ আয় যথেষ্ট বৃদ্ধি পাব এই বছৰটোত আৰু বন্ধু বান্ধৱীসকল আপোনাৰ জমা ধন খৰচ নহয় আপোনাৰ ধৰ্ম সুখ শান্তি হৈ পৰিব বছৰটো কিন্তু যথেষ্ট ধৈৰ্য একেবাৰে নাই আপোনাৰ যোৱা বছৰ ধৰি আপুনি যিটো আপোনাৰ প্ৰজেকচন হৈছিল আপোনাৰ লাইফটোৰ লগত মোৰ লাইফটোৰ লগত হেতু হিচাপত আপুনি মই যিকোনো কামত ধৈৰ্য ধৰিব লাগে তেনেহলে আগবাঢ়ি যোৱাৰ আমাৰ 30 জুন 2024 ৰ পৰা 15 নৱেম্বৰ 2024 লৈ শনি দিশত বেয়া দেখা পোৱা গৈছে যোৱা কেই বছৰ আপুনি সম্পূৰ্ণ অনুকূল ফলত প্ৰাপ্ত কৰা নাছিলে কিন্তু এই 2024 বৰ্ষৰ আপুনি খুবেই অনুকূল হ'ব কিয়নো প্ৰথম গ্ৰহসমূহ শনি বৃহস্পতি আৰু কেতু শুভ স্থান স্থিৰ হ'ব আৰু আপোনাৰ যথেষ্ট আয় বৃদ্ধি পাব পাইছো বিষ ৰাখিসকলে এই বছৰটো যিসকলৰ মনত অশান্তি চলি আছে বা যিকোনো কাম কৰিব পৰা নাই ফেমিলি প্ৰবলেম বা পাৰ্সোনাল প্ৰবলেম আপোনালোকৰ অশান্তি চলি আছে কোনোবাই আপোনাক হিংসা কৰে তেওঁলোকৰ পৰা বাচি থাকিব সাৱধান হৈ থাকিব তাক লৈ আপুনি আলোচনা নকৰিব সমালোচনা নকৰিব কাৰণ কাৰোবাক হিংসা কৰি কিনো পায় ন কাৰণ আপোনাৰ কাৰণে সময় বহুত মূল্যৱান হয় আপোনাৰ কাৰণে মোৰ কাৰণে সময় একদম মূল্যৱান আপোনাৰ যথেষ্ট গাৰ বিষ মাথাৰ বিষ দেখা পোৱা যাব পাৰে এই বছৰটো আপুনি পাৰিলে এই বছৰটো সদায় ৰাতিপুৱা শুই উঠি অলপ এক্সাৰসাইজ কৰিব ব্যায়াম কৰিব কাৰণ সদায় আমি অভ্যাস কৰিব চেষ্টা কৰিব লাগে যিকোনো নতুন এটা কৰ্মৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আয়ৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি পাব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে কষ্টৰ ফল সাফল্য দেখা পোৱা গৈছে এই বছৰটো যথেষ্ট ভাল আপুনি এই বছৰটো স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ চন্দ্ৰ ৰাশিৰ ৰাহুৰ উপস্থিতিয়ে আপোনাৰ এই বছৰটোৱে আৰম্ভৰ মতে চক্ৰৰ মতে বহুতো ভাল দেখা পোৱা গৈছে বন্ধু বান্ধৱীৰ মাজত আলোচনা দেখা পোৱা যাব পাৰে নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিব বেলেগৰ কামৰ প্ৰতি গুৰুত্ব নিদিব নিজৰ কৰ্মৰ প্ৰতি কামৰ প্ৰতি সপোনৰ প্ৰতি লক্ষ্য ৰাখক আগবাঢ়ি যাব কাৰণে চেষ্টা কৰক সফল এদিন হ'বই আপুনি আপোনাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব বাকি ক্ষেত্ৰত বিখ্যাতসকলৰ যথেষ্ট ভালে দেখা গৈছে ৰাধে ৰাধে মিথুন ৰাশি এবাৰ আমি আহিছো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শাৰীৰিক স্বাস্থ্য ভালকৈ পাৰ নহ'ব পাৰে সঘনাই বেমাৰ হৈ থকা দেখা যাব পাৰে এই বছৰটো বিভিন্ন ৰোগে শৰীৰত কষ্ট দিয়াৰ অৱলম্ব আছে জ্যোতিষশাস্ত্ৰৰ মতে এই বছৰটো বিবাহৰ ক্ষেত্ৰত শুভ দেখা পোৱা যাব ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত উন্নতি যোগ দেখা পোৱা যাব আৰু আপোনাৰ পিতৃ-মাতৃ স্থানত ভাল দেখা পোৱা নাযাব পাৰে লগতে জীৱনটোত আগুৱাই যাবৰ কাৰণে ফেমিলিৰ লগত সময় দিয়ক ফেমিলিৰ লগত কথা পাতক বহি কেনে সুখ দুখৰ কথা লগতে বহাগ ফাগুন আহাৰ জেঠ ভাদ এইকেইদিন হ'ব পাৰে আপোনাৰ ভাল দিন বাকি ক্ষেত্ৰত আপোনাৰ শৰীৰটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিব বন্ধু বান্ধৱীসকল এবাৰ আহিছো কৰ্কট ৰাশিৰ ব্যক্তিসকলে ঘৰত থাকিব কেতু আৰু আপোনাৰ বৃহস্পতি দশমৰ স্থান থাকিব পাৰে আৰু প্ৰেমৰ সম্পৰ্কত বৰ্গটো আৰম্ভণিতে যথেষ্ট ভাল হ'ব 1 মেৰ বৃহস্পতিয়ে একাদশ গ্ৰহত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ বন্ধু বান্ধৱীসকলৰ পৰা যথেষ্ট মৰম ভালপোৱা আশীৰ্বাদ পাব আৰু আপোনাৰ শুভ ৰং হৈছে হালধীয়া আপুনি পাৰিলে হালধীয়া বস্তু ব্যৱহাৰ কৰিব চেষ্টা কৰিব আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সমস্যা যাতে কোনো ধৰণৰ শাৰীৰিক সমস্যা যাতে উপলব্ধ নহয় তাৰ কাৰণে আপোনাৰ
নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক, নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, সময়ত খোৱা লোৱা সময়ত কৰক আৰু নিজক ভাল পাবলৈ শিকক। আজিকালি দুনিয়াত নিজক ভাল নাপালে দুনিয়াখন একো নাই। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ এই বছৰটো স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো যথেষ্ট প্ৰয়োজন আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ যুগত সম্ভাৱনা আছে। আপোনাৰ বাহিৰত যোৱা, বিদেশলৈ যোৱা আপোনাৰ সম্ভাৱনা আছে আৰু এই বছৰটোত আৰু আয় যথেষ্ট পৰিমাণ ভাল হ'ব আপোনাৰ। আহিবলগীয়া দিনবোৰৰ কষ্ট কৰি গ'লে পাছত ভাল ফল দেখা পোৱা যাব পাৰে আপোনাৰ। সিংহ ৰাশিৰ বাৰ্ষিক ভৱিষ্যবাণী 2024 চনৰ অনুযায়ী বৰ্গটো আৰম্ভণিতে প্ৰেমৰ জীৱনত কিছু ঘাত প্ৰতিঘাত দেখা যাব পাৰে। বৈবাহিক জীৱনৰ বাবে বছৰটো আৰম্ভণিতে ভাল হ'ব আৰু বাকীৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে। ৰাধে ৰাধে। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী কন্যা ৰাশিসকলে যিকোনো সমস্যাৰ অৱলম্ব হ'ব পাৰে, ঘটিব পাৰে। ৰক্তচাপ, পেটৰ বিষ, অসুখ আদিৰ বাবে বছৰটো শুভ দেখা নাযায়। আপোনাৰ বাহিৰত গ'লে কেতিয়াবা বেলেগ বস্তু, বাহিৰা বস্তু নাখাব, ফাষ্টফুড বস্তু নাখাব আৰু অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু ব্যায়ামটো যথেষ্ট কৰক। আপুনি সদায় ৰাতিপুৱা শুই উঠি পাৰিলে ব্যায়াম কৰক, অভ্যাস কৰক আৰু এই বছৰটো আয় পৰিমাণ যথেষ্ট বৃদ্ধি পাব আপোনাৰ আৰু ব্যয়ো কম হ'ব আৰু এই বছৰটো আপোনাৰ সুখৰে পাৰ হ'ব। বৰ্ষটো আৰম্ভণিতে শনিয়ে আপোনাৰ যথেষ্ট গৃহৰ বিশেষভাৱে বিৰাজমান হৈ আপোনাৰ অষ্টম বা দ্বাদশ গৃহৰ দৃষ্টি প্ৰদান কৰিব পাৰে। 1 মে'ৰ পিছত হৈ আপোনাৰ নৱম গৃহলৈ যাত্ৰা কৰিব, যাৰ বাবে সকলো কাম সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব আপুনি। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিসকলে 2024 চনৰ অনুসৰি তুলা ৰাশিৰ জাতক জাতিকাসকলে গোটেই বৰ্ষটো পৰিশ্ৰম দেৱগুৰু বৃহস্পতি 1 মে' পৰ্যন্ত আপোনাৰ সপ্তম গৃহত স্থিৰ হৈ প্ৰথম, তৃতীয় আৰু একাদশ আৰু দেৱগুৰু বৃহস্পতিৰ কৃপাৰ ফলত শনি দেৱতাৰ উপস্থিতিৰ ফলত নতুন চাকৰি লাভ কৰিব পাৰে আপুনি। ছাত্ৰ ছাত্ৰীসকলে বা যিসকলে চৰকাৰী চাকৰিৰ কাৰণে আপোনাৰ প্ৰস্তুতি কৰি আছে, তেওঁলোকৰ সপোন বাস্তৱত পূৰণ হ'ব পাৰে। এই বছৰটো ভাল দেখা গৈছে আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এই বছৰটো আপুনি যিমান পাৰে কমকৈ সম্পৰ্ক কৰিব, দূৰত থাকিব আৰু যিবোৰ কাম কৰিব গ'লে আপুনি ধৈৰ্য ধৰিবই লাগিব। জীৱনটোত আমি যিকোনো কাম কৰিব গ'লে ধৈৰ্য ধৰিবই লাগিব। ব্যৱসায়িকসকলৰ বাবে বৰ্ষটো আৰম্ভণিতে অনুকূল হ'ব, কিন্তু বৰ্ষটোৰ মাজফালে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে মাজফালে। অলপ বাচি চিন্তি আগৰ প্ৰজেকশ্যন চিডিউল মিলি কেনে কাম কৰিব, তেতিয়া আপোনাৰ যথেষ্ট ভাল পৰিমাণ ব্যৱসায় ক্ষেত্ৰত দেখা পোৱা যাব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিবাহৰ যোগ প্ৰবল আয়তকৈ ব্যয় বৃদ্ধি অৱলম্ব দেখা পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আমি ধৈৰ্য ৰাখিব লাগে। সঠিক আৰু সিদ্ধান্তৰ মতে কাম কৰি আগুৱাই যাবলৈ আমাৰ সকলো ধৈৰ্যৰ প্ৰয়োজন। ধৈৰ্য ধৰাটো প্ৰত্যেকটো মানুহৰে আজি ময়ো ধৈৰ্য ধৰি আছোঁ, আপুনি ধৈৰ্য ধৰক, কাৰণ ধৈৰ্যৰ ফল মই জানো যে মিঠা হয়। প্ৰেমৰ সম্পৰ্কত বৰ্ষটো আৰম্ভণিতে অনুকূলতা অনুভৱ কৰিব। বুধ শুক্ৰ প্ৰথম গৃহত, পঞ্চম গৃহত উপস্থিতিয়ে বৃদ্ধি কৰাত সহায় কৰিব আপোনাক আৰু যথেষ্ট ভাল পৰিমাণ দেখা গৈছে। এইবাৰ আহিছোঁ বন্ধু বান্ধৱীসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰম্ভণিতে সূৰ্য আৰু মংগল আপোনাৰ ৰাশিত গৰম কৰি তুলিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত শুক্ৰ শনি হ'ব পাৰে, ভাগ্য উদয় হ'ব পাৰে। আপোনাৰ উপাৰ্জনো ভাল হ'ব, ভাল পৰিমাণ লাভ কৰিব। 1 মে'ৰ পিছত দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ ষষ্ঠ গৃহলৈ গতি কৰিব, যাৰ ফলত বৃহস্পতিয়ে আপোনাৰ সমস্যাৰ বৃদ্ধি হ'ব পাৰে। সেয়েহে নিজৰ প্ৰতি ধ্যান ৰখাৰ আপোনাৰ আৰু মোৰ অতিকৈ প্ৰয়োজন। ইয়াৰ দ্বাৰা আপুনি স্বাস্থ্যটো আপোনাৰ ভাল থাকিব, ভালে যাব
লগতে আপোনাৰ কৰ্মৰ ক্ষেত্ৰতো আপুনি আগবাঢ়ি যাব পাৰিব। সদায় ৰাতিপুৱা শুই উঠি ওম শান্তি বুলি 3বাৰ কৈ উঠিব, আপোনাৰ দিনটো ভাল যাব, বছৰটো ভাল যাব পাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিসকলে ভৱিষ্যবাণী 2024 চনৰ অনুযায়ী আপুনি নিজৰ পৰিয়ালৰ একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সৰু সৰু সমস্যা দেখা দিব পাৰে। 1 মে'ৰ বৃহস্পতি আপোনাৰ পঞ্চম গৃহস্থিৰ হ'ব পাৰে। যিকোনো কাম কৰিব আগত আপুনি 10টা কথা ভাবি লওক যে মই এইটো কৰিলে কেনেকুৱা হ'ব মোৰ লাইফটো, এইটো কৰিলে মোৰ আগবাঢ়ি যাব পাৰিমনে। চিডিউলটো মিলাই, ষ্ট্ৰেটেজিটো মিলাই আপুনি একশ্যন লওক। কাৰণ আপোনাৰ মোৰ যিকোনো এটা চিন্তা চৰ্চা কৰি লাষ্টৰ ৰিজাল্টটো চাই উঠি আমি একশ্যন লোৱাটো আপোনাৰ আৰু মোৰ অতিকৈ প্ৰয়োজন। তেনেহ'লে আমি যিকোনো কামত আমি ছাকচেছ হ'ব পাৰিম। এইবাৰ আহিছোঁ বন্ধু বান্ধৱীসকল কুম্ভ ৰাশিলৈ। জ্যোতিষশাস্ত্ৰৰ মতে বিভিন্ন ৰোগ কষ্টৰ অৱলম্ব আছে। এই বছৰটো পিতৃ মাতৃ স্বাস্থ্যৰ জটিলতা দেখা পোৱা যাব পাৰে। কঁকালৰ বিষ, দেহৰ বিষ, মূৰৰ বিষ, এইবোৰ সমস্যাক লৈ আপুনি টেনশ্যনত পৰিব, কিন্তু সেইটো আপুনি নকৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক, কাৰণ চিন্তাই হৈছে কোনো ধৰণৰ টেবলেট নাই, মেডিচিন নাই। চিন্তা এনেকুৱা এটা বেমাৰ হয়, সেইকাৰণে আপুনি বেছি চিন্তা নকৰিব। চিন্তা কৰিলে আপোনাৰ স্বাস্থ্যটো প্ৰতি বেছি দুৰ্বলতা হ'ব পাৰে। আৰু দেশ বিদেশত যোৱাৰ আপোনাৰ যিটো কল্পনা, সেইটো আপোনাৰ সম্ভৱ হ'ব পাৰে এই বছৰটো। আৰু 1 মে'ৰ পিছত দেৱগুৰু বৃহস্পতি 4ৰ্থ গৃহৰ স্থিতি হৈ পাৰিবাৰিক সম্পৰ্ক অনুকূল হিচাপে গঢ় দিয়াত সহায় কৰিব আপোনাক যথেষ্ট। বাকী ক্ষেত্ৰত আয় বৃদ্ধি আৰু ব্যয় বৃদ্ধি পাব, যথেষ্ট ভালে দেখা গৈছে। কিন্তু আপুনি অলপ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ মীন ৰাশিলৈ। যিটো মীন ৰাশিলৈ হ'ব কাৰণে গৈ আছে, ক'ব কাৰণে মই গৈ আছোঁ। এই বছৰটো মীন ৰাশিসকলে জ্যোতিষশাস্ত্ৰৰ মতে আয় ব্যয় একেবাৰে দেখা পোৱা নাযাব পাৰে। আপুনি যিমান ধৈৰ্য ধৰে সেই হিচাপে ফল দেখা পোৱা নাযায়। বাকীবোৰ দিশত সুখৰে যাব। আপোনালোকৰ সদায় মংগল। ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ সুখ পাবৰ বাবে হনুমান মন্দিৰত আৰু সদায় মঙলবাৰে উপাস থাকিবৰ কাৰণে চেষ্টা কৰক। এই বছৰটোৱে আপোনাৰ ভাল ফল দেখা পোৱা যাব পাৰে। মীন ৰাশিসকলে 2024 বছৰটো অনুসৰি ৰাহু বৃহস্পতিৰ সৈতে আৰু 1 মে'ৰ গুৰু অবিহনে প্ৰথম গৃহত বিৰাজমান হৈ থাকিব। বন্ধু বান্ধৱীসকল, আয় ক্ষেত্ৰত ব্যয় ক্ষেত্ৰত মীন ৰাশিসকলে দেখা পোৱা যোৱা নাই। বাকীৰ ক্ষেত্ৰত যথেষ্ট ভাল। বন্ধু বান্ধৱীসকল, শ্বৰ্ট এণ্ড চিম্পুলত বেছি দীঘলীয়া নকৰি এই বছৰটোৰ ৰাশিফলসমূহ আমি আলোচনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আগলৈ ৰাশিফল পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু লগতে কেতিয়াও আধৰুৱা কাম নকৰিবা, বেল আইকনটো দবাই দিব। বন্ধু বান্ধৱীসকল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।